তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ যুৱশক্তি চেনেলটোলৈ আপোনালোকক স্বাগতম। ইয়াৰ আগৰবাৰৰ দৰে এইবাৰো আমি 100 ব্ৰইলাৰ মুৰ্গী ফাৰ্মত ভৰাইছিলোঁ। যিহেতু বতাহ বৰষুণৰ সময়, সেয়েহে বেছি মুৰ্গী বৰ্তমান পালন কৰা নাই। নেক্সট আমি ইয়াৰ পাছৰ পিনে ফাৰ্ম বনাই আছোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত আমি দেখুৱাম ফাৰ্ম বনোৱাৰ ভিডিঅ'বোৰ। সেই ফাৰ্ম বনালে আমি ব্ৰইলাৰ মুৰ্গী বঢ়াই থাকিম। এতিয়া এইবাৰ আমাৰ ব্ৰইলাৰ মুৰ্গীৰ আজি 32 দিন, মানে আজি 32 দিন ৰানিং। আজি 31 দিন শেষ হ'ল, আৰু এই 31 দিন শেষ হোৱাৰ পিছত আমাৰ আজি ব্ৰইলাৰ মুৰ্গীৰ ৱেইট কৰিলোঁ। ৱেইটত আমাৰ ওজন আহিছে প্ৰায় 1800 গ্ৰাম। এভাৰেজ আমাৰ 1800 গ্ৰাম ৱেইট আহিছে। আৰু এইবিলাক আপোনালোকে চাব পাৰে। আমাৰ মুৰ্গীবোৰ আপোনালোকক দেখুৱাই আছোঁ মই। এয়া আপোনালোকে চাব পাৰে মুৰ্গীবোৰে কি ধুনীয়াকৈ পানী খাই আছে। এয়া চাওক, মুৰ্গীবোৰে পানী খাই আছে। কিছুমান মুৰ্গী শুইও আছে। আজি 32 দিন হিচাপে আপোনালোকে মুৰ্গীবোৰৰ চাইজটো লক্ষ্য কৰিব পাৰে। 32 দিনত ওজন আহিছে 1800 গ্ৰাম। আৰু এটা কথা আপোনালোকক কৈ থওঁ যে এই দানাৰ সাজবোৰ আপোনালোকে এনেকৈ ওলমাই থ'ব, নহ'লে যেতিয়া এনেদৰে মুৰ্গীবোৰে শুই শুই দানাবোৰ খাই থাকিব, তেতিয়া মুৰ্গীবোৰৰ ভৰিবোৰ লেঙেৰা হোৱাৰ চান্স থাকে। সেয়েহে সদায় দানাৰ সাজবোৰ ওখ কৰি থোৱা চেষ্টা কৰিব। এইবাৰ যিহেতু কোম্পানীৰ ৰেটো বহুত ভাল, সেয়েহে এইবাৰ ৰিজাল্ট খুব ভালেই হ'ব যেন লাগিছে। আৰু আজি মই ওজন জোখাৰ পিছত FCR উলিয়াইছিলোঁ। FCRও প্ৰায় 1.38 মান আহিছে। আৰু এইবাৰ যিসকলে ব্ৰইলাৰ ফাৰ্মিং কৰি আছিল, সেইসকলৰ কাৰণে এটা ভাল দিন যে সিহঁতে এইবাৰ প্ৰায় 140ৰ পৰা 145 টকালৈ ৰেট পাব পাৰে। আৰু যদি এটা ষ্টেণ্ডাৰ্ড কষ্টিঙত তেওঁলোকে মুৰ্গীবোৰ উলিয়াই দিব পাৰে, তেতিয়াহ'লে এইবাৰ বহুত লাভ হোৱাৰ সম্ভাৱনা আছে। সেয়েহে এইকেইদিন বতাহ বৰষুণৰ দিন, এইকেইদিন ভালদৰে ৰাখক আৰু আপোনালোকে এইবাৰ ভবাৰ দৰে এটা মুনাফা অৰ্জন কৰক। ব্ৰইলাৰ মুৰ্গী পালনত আপোনালোকে এটা কথা মনত ৰাখিব, যাতে এই যে টিউববোৰ আছে, এই টিউববোৰ যাতে আপোনালোকে ভৰিৰে সদায় খুচৰি থাকে। ভৰিৰে নাইবা কোৰেৰে সদায় যাতে খুচৰি থাকে। অলপ মুৰ্গীতটো আপোনালোকে ভৰিৰে খুচৰি থাকিলেই হ'ব, কিন্তু বেছি মুৰ্গী হ'লে আপোনালোকে কোৰেৰে খুচৰিব লাগিব। কিন্তু এই টিউববোৰ আপোনালোকে সদায় খুচৰিব, নহ'লে ইয়াত গেছৰ উৎপত্তি হ'ব আৰু আপোনালোকৰ ব্ৰইলাৰ মুৰ্গীবোৰৰ বেমাৰ নিশ্চয় আহিব। আৰু প্ৰায় দুদিনৰ মূৰে মূৰে আপোনালোকে বজাৰত B904 বুলি এটা মেডিচিন পাব। সেইটো আপোনালোকে এই টিউববোৰত স্প্ৰে কৰি থাকিব। আৰু যদি পাৰে আপোনালোকে এই ঘৰটোৰ চাৰিওপিনে এসপ্তাহত 2 দিনকৈ ফৰ্মেলিন স্প্ৰে কৰি থাকিব। তেতিয়াহ'লে বাহিৰৰ বীজাণুবোৰ ভিতৰলৈ আহিব নোৱাৰিব, বাহিৰতে সিহঁত মৰি যাব। এয়া আপোনালোকে আমাৰ ব্ৰইলাৰ মুৰ্গীবোৰ চাওক। ব্ৰইলাৰ মুৰ্গীবোৰে দানা পানী খাই শুই আছে। আৰু দানাৰ ক্ষেত্ৰত আমি কওঁ যে আমি দানা ব্যৱহাৰ কৰোঁ। এয়া বাসু গ্ৰুপৰ বৰ্তমান আমাৰ ফিনিচাৰ প্লেট চলি আছে। এয়া বাসু গ্ৰুপৰ ফিনিচাৰ প্লেট দানা আমি ব্যৱহাৰ কৰোঁ। আৰু আপোনালোকে এই দানাবোৰ চাব পাৰে। আপোনালোকে ষ্টাৰ্টাৰতকৈ ডাঙৰ। আৰু বাসু গ্ৰুপৰ দানাৰ ফলাফল আমি প্ৰতিবাৰে মুৰ্গী পালনত পাই আছোঁ। সেয়ে আমি অলপ দামটো বেছি হ'লেও বাসু গ্ৰুপৰ দানাহে ব্যৱহাৰ কৰোঁ। নেক্সট আমি আমাৰ পিছৰ পিনে যিখন ফাৰ্ম হৈ আছে, সেই ফাৰ্মখনৰ ভিডিঅ' আপোনালোকক দিম। আৰু নেক্সট ব্ৰইলাৰ মুৰ্গী আমি বঢ়াই যাম। ইয়াৰ আগৰবাৰ যেনেদৰে আমি মাত্ৰ 100টা মুৰ্গীত ভাল মুনাফা এটা অৰ্জন কৰিব পাৰিছিলোঁ, এইবাৰ তাতকৈ অলপ বেছি পাৰিম বুলি আমি আশা কৰিছোঁ। কাৰণ এইবাৰ বজাৰ মূল্য বহুত ভাল। তো আমাৰ যুৱশক্তি
পৰিয়ালটোৰ লগত সংযোগ হোৱা সকলোবোৰকে আমি আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ লগত সদায় এনেদৰে থকাৰ বাবে আমি আপোনালোকৰ ওচৰত সদায় চিৰঋণী। যদি কোনোবাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়া ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু আমি আপোনালোকক যুৱ শক্তি জাগ্ৰত কৰিব পৰা এনেধৰণৰ বহুতো ভিডিঅ' দি থাকিম আৰু যে চাকৰি নকৰিলেও মানুহ ধনী হ'ব পাৰে তাৰ উদাহৰণবোৰ আমাৰ যুৱ শক্তি চেনেলত আপোনালোকে পাই থাকিব। সেয়েহে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু আগলৈ আমাৰ লগত সদায় থাকিব। ধন্যবাদ।